হেল্ল' এভৰিৱান, লিছাছ কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ তেল পিঠা আৰু বহুতে বৰ পিঠা বুলিও কয় তাৰ ৰেচিপিটো। তাৰ বাবে আমাক কি সামগ্ৰী লাগিব আৰু কেনেদৰে বনাওঁ চাই লওঁ আহক। এয়া কেঁচা পিঠাগুড়িত মই অলপ মিঠৈ লৈ লৈছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী মিঠৈ লৈ ল'ব পাৰে। মই এইখিনি এতিয়া পানী দি পেলাই 2 ঘণ্টামানৰ কাৰণে থৈ দিম। আপোনালোকে যিমান সময় থ'ব সিমান পিঠাকেইটা কোমল হ'ব। এতিয়া মই মিঠৈখিনি ইয়াত ভালদৰে সানি ল'লোঁ। ইয়াত মই এতিয়া অলপ 1 চামুচ বেকিং মিক্স কৰি দিম। পানীখিনি ভালদৰে মিক্স কৰি লোৱাৰ পাছত মই এইখিনি 2 ঘণ্টাৰ কাৰণে থৈ দিম। 2 ঘণ্টা থোৱাৰ পাছত মই এতিয়া এয়া পিঠা বনাবলৈ লৈছোঁ। আপোনালোকে দেখিব পাইছে এইখিনি বেছি ডাঠো হোৱা নাই আৰু পাতলো হোৱা নাই। আপোনালোকেও বেছি ডাঠো নকৰিব, পাতলো নকৰিব। মই এতিয়া এটা কেৰাহীত ৰিফাইন তেল লৈ ল'লোঁ। আপোনালোকে গেছটো ল' ফ্লেমত ৰাখি ল'ব। এয়া ব্ৰাউন কালাৰ হৈ আহিছে, দেখিবলৈ পাইছে। পিঠাটো মানে ভালকৈ সিজিলে। এতিয়া মই এইটো এক চাইডে ৰাখি ল'ম। মই তেনেদৰেই গোটেইখিনি এয়া বনাই ল'ম। আমাৰ গোটেইখিনি পিঠা বনাই হৈ গৈছে। দেখিব পাইছে কিমান ধুনীয়া গোল আকৃতিৰ হৈছে। আপোনালোকেও এনেদৰে ঘৰত বনাই চাব পাৰে। আৰু মই পিঠা থোৱা পাত্ৰটোত এখন পেপাৰ পাৰি লৈছোঁ যাতে এক্সট্ৰা তেলখিনি শুহি লয়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এবাৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। ধন্যবাদ।